আমাৰ সংস্কৃতি অনুষ্ঠানটি শুনিলে বিখ্যাত বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰৰ যোগেদি মানৱ জাতিক ইজনৰ লগত সিজনৰ চিনাকি কৰাই দিছিলে মানে যোগসূত্ৰ স্থাপন কৰিছিলে ৰেডিঅ'ৰ যোগেদি আৰু তেতিয়াৰ পৰাই বৰ্তমানলৈকে ৰেডিঅ'য়ে মানুহৰ মনত মনোৰঞ্জনৰ লগতে বিশ্বৰ বিভিন্ন আচলতে বা বাতৰি যোগান ধৰি আহিছে আৰু এই যি ৰেডিঅ'ৰ যি ব্যৱহাৰ বৰ্তমান যিহেতু দূৰদৰ্শনৰ যি প্ৰত্যাহ্বানৰ সময়ত যেন কিছু ম্লান পৰি আহিছে ব্যৱহাৰটো খুব কম দেখা গৈছে কিন্তু তেনেস্থলতো এই ৰেডিঅ'ত এনেকুৱা ধৰণৰ সুন্দৰ গীতসমূহ যেতিয়া বাজি থাকে সকলোকে স্মৃতিকাতৰ কৰি তোলে আচলতে ভাল এটা মুহূৰ্ত বুলি ক'ব লাগিব আৰু এই ৰেডিঅ' আৰু আজি এজন বিশেষ ব্যক্তিক আপোনালোকক চিনাকি কৰি দিম যিজনৰ সম্পৰ্ক আচলতে ৰেডিঅ'টোৰ লগত এটা ৰোমেণ্টিক সম্পৰ্ক বুলি ক'ব লাগিব বৰ্তমান এইখন দেখিছে ছাৰ প্ৰথমতে আপোনাৰ অকণমান পৰিচয়টো হয় হয় মোৰ নাম সঞ্জয় কুমাৰ চন্দ্ৰ হয় হয় ছাৰ ক'বলৈ গৈছে দিনটোৰ কৰ্মব্যস্ততাৰ মাজতো যিহেতু গ্ৰাহকসকলৰ লগতো আপুনি যথেষ্ট সময় দিবলগীয়া হয় তাৰ মাজতো এই ৰেডিঅ'টোৰ লগত এই যিটো সম্পৰ্ক আপুনি ৰেডিঅ'ৰ যিটো মানে অভ্যাস এই শুনাৰ যিটো অভ্যাস কি ক'ব এই বিষয়ে ৰোমান্টিক ক'ব লাগিব কাৰণ মোৰ সকলো কৰ্ম ৰাতিপুৱাৰ পৰা আৰম্ভ হয় ৰেডিঅ'ৰ পৰা আৰু এতিয়া হয়তো কিছু ব্যস্ততাৰ কাৰণে ৰেডিঅ'টো কিছু সময় অভাৱত শুনিব নোৱাৰোঁ কিন্তু ৰাতিপুৱা 5:30টাৰ পৰা আৰম্ভ কৰি ৰাতি 11টা 12টা ৰেডিঅ' চলি থাকে আৰু হয় বহুত আচ্ছা যিহেতু আমি গম পাওঁ যে আজিৰ যিটো যুগ টেলিভিশ্যনৰ যুগ নহয় জানো তো এইটো যুগত মানুহে যেন খুব ৰেডিঅ'টোৰ ব্যৱহাৰ খুব কম কৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি কেনেদৰে আপুনি ৰেডিঅ'টোৰ লগত ইমান এটা ধুনীয়া নিবিড় এটা সম্পৰ্ক আচলতে স্থাপন কৰিবলৈ সক্ষম হৈছে মানুহটো বৰ্তমান কৰ্মব্যস্ততা এটা হয় মানুহে সময়ৰ শুনি থকাতকৈ চাই থকাৰ বেছি আনন্দ বেছি উপভোগ কৰিব বিচাৰে আৰু বৰ্তমান মোবাইল এটা আহিছে আৰু ৰেডিঅ'ৰ যিটো আইনাত আগৰ নিচিনা এতিয়া মানুহে এলেহুৱা বুলি ভাবে এতিয়া কাৰণ এলেহুৱা মানুহ বহি থাকিবলৈ এটা জেগাতে মানুহ এলেহুৱা নহয় এতিয়া ভাবি ফাৰ্ষ্ট দৌৰি থাকিব লাগিব সেইটো মোবাইল লাগিব টিভি লাগিব যিমান পাৰি কাণে কাণ শুনি গৈ থাকিম আৰু হয় আপোনালোকক দেখুৱাইছোঁ মই আজি এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আচলতে ৰেডিঅ' সকলোকে স্মৃতিকাতৰ কৰি তুলিব পৰা নষ্টালজিক কৰি তুলিব পৰা এটা মুহূৰ্ত বুলি ক'ব লাগিব খুব ধুনীয়া সুন্দৰ পুৰণি গীত বাজি আছে আৰু আপোনালোকে হয়তো চিনিয়ে পাইছে মেৰাপানীৰ এখন জনপ্ৰিয় বুলি ক'ব লাগিব আপোনালোকে ইতিমধ্যে পৰিচয়টো পালে সাবিত্ৰী হোমিঅ' ৰেমেডিজ এখন দেখিছে খুব এটা ধুনীয়া আচলতে ৰোমেণ্টিক এটা ৰিলেশ্যনশ্বিপ ৰেডিঅ'টোৰ লগত এতিয়াও বজাই ৰাখিব পৰাটো এটা খুব মানে খুব এটা ভাল কথা বুলি ক'ব লাগিব যিহেতু মানুহৰ ব্যস্ততাপূৰ্ণ যি জীৱনত মানুহে ৰেডিঅ'টোক কেনেকৈ ক'ৰবাত যেন পাহৰি গৈছে বৰ্তমান যি মোবাইল ফোনৰ পৰা আদি কৰি যি দূৰদৰ্শনৰ যি ব্যৱহাৰ বা প্ৰচাৰ এই ক্ষেত্ৰত এই ৰেডিঅ'ৰ যিহেতু ৰেডিঅ' এনেকৈ শুনাৰ যিটো অভ্যাসক সঁচাকৈ আমি প্ৰশংসা কৰিবলগীয়া বা শলাগ ল'বলগীয়া দেখিছে ৰেডিঅ'ত খুব সুন্দৰকৈ কিছুমান পুৰণি গীত বাজি আছে